নমস্কাৰ আজি এটা নতুনকৈ লং ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ ভাবিছোঁ আজি আৰু এটা লং ভিডিঅ' বনাওঁ আৰু এয়া মই গা পা ধুই উঠিলোঁ উঠি অকণমান বাহিৰত আহিছোঁ এইফালে ইমান বতাহ দিছে চাওকচোন বাৰু আপোনালোকে কিমান বতাহ দিছে দেখিছেনে বাৰু আপোনালোকৰ বাৰু কি খবৰ জনাবচোন আৰু ৰোজা ৰাখিছেনে বাৰু মই ৰোজা ৰাখিছোঁ আজি আৰু এই মাত্ৰ নামাজ পঢ়ি যাম আজি কিবা কিবি বস্তু আনিব লগা আছে বস্তুখিনি আনিব যাম মানে ইফতাৰৰ কাৰণে কিবা কিবি বস্তু আনিব লগা আছে যিহেতুকে যোৱাকালি নগ'লোঁ তো আপোনালোক ভিডিঅ'টো চাই থাকিব এতিয়া মই ওলাই ল'লোঁ যাবলৈ যিহেতুকে সোনকালে ওলাইছোঁ কাৰণ বেছি দেৰি হ'লে আৰু সেইফালে ইফতাৰৰ টাইম হ'ব সেইকাৰণে ওলাই লৈছোঁ এতিয়া আমি যাওঁগৈ গাড়ীত আমি এতিয়া যাই আছোঁ এয়া গোটেইকেইটা লগৰ কেইজনী এবাৰ মুখখন দেখাই দিয়া তো আমি বজাৰলৈ যাই আছোঁ গাইজ বহুত ৰ'দ দিছে বহুত বেছি ৰ'দ দিছে সোনকালে আহিব লগা হৈছে কিন্তু বহুত মানে ৰ'দ দিছে ক'ব এইফালে বতাহ আৰু এইফালে ৰ'দ তথাপি আহিছোঁ আৰু আহিব লাগে কাৰণে গাইজ এইটো বোলে মোৰ লগৰজনীয়ে কিনি নিব নিবি এইজনীয়ে বোলে এইটো কিনি নিব তাইৰ কাপোৰ নধৰা হৈছে মানে ইমান বেছি কাপোৰ আছে কি ধূলি উৰিছে ৰে আহি আমি চক পালোহি আৰু এয়া চক পামে তাৰপিছত আৰু অকণমান যাব লাগিব তো এতিয়া আমি আহিলোঁ এয়া কিবা কিবি ফল চাবলৈ এজনীয়ে চাই আছে লাষ্টত যায় সেইটোৱে বেয়া ওলাব চাগে তো এয়া তৰমুজ লৈ ল'লোঁ আমি তো এতিয়া খাওঁ চাওঁগৈ আৰু এইফালে ধুনীয়া ধুনীয়া ফুলো আছে দেখিবলৈ পাইছে সুধি আছোঁ কিমান গাড়ীত মাজতে প্ৰিয়াৰ মাথা ঘূৰাই গ'ল তাই মানে আজি দিনত একো খোৱা নাছিলে সেইকাৰণে তাইক পঠাই দিলোঁ আমি এতিয়া আমি দুজনী থাকি গ'লোঁ আৰু তাইক পঠাই দিলোঁ চাহিয়াৰ লগত এতিয়া আমি বজাৰ কৰি কিবা কিবি কিনিলোঁ এইফালে বগৰীও কিনিলোঁ হেল্ল' গাইজ কালি ভিডিঅ'খিনি আধাতে সামৰিব লগা হ'ল বাকী দেখুৱাব নোৱাৰিলোঁ মানে এজনীটো মোৰ ঘূৰালে তাৰপিছত মোৰ মোবাইলটোত চাৰ্জো নাথাকিলে সেইকাৰণে দেখাব নোৱাৰিলোঁ এতিয়া আমি ওলাইছোঁ কলেজলৈ যাবলৈ আজি ক্লাছ চাগে নহয় কাৰণ আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ শেষ হ'লগৈ এতিয়া যাওঁ বাৰু কি হয় দেখা যাব কলেজততো ভিডিঅ' কৰিব নোৱাৰোঁ আপোনালোকক আহি পেলাই দেখুৱাম মই এতিয়া যাওঁ বাই মই এতিয়া ৰেডি কৰিবলৈ ওলাইছোঁ এয়া ইফতাৰৰ কাৰণে কিবা কিবি অকণমান ৰেডি কৰোঁ এতিয়া মই এইবিলাক ৰেডি কৰিবলৈ ওলাইছোঁ কলেজৰ পৰা আহিলোঁ আহি এতিয়া টাইম হ'ব যিহেতুকে সেইকাৰণে ভাবিছোঁ কৰি লওঁ এইখিনি এইফালে অকণমান তৰমুজো আছে কালি আনিছিলোঁ সেইখিনি আপোনালোকৰ বাৰু ৰোজা কেনেকুৱা গ'ল জনাবচোন আজি যিহেতুকে 2 নম্বৰ ৰোজা গ'ল যিমানখিনি ৰাখিব পাৰোঁ সেয়া চেষ্টা কৰিম যিহেতুকে অকণমান ৰাতি ভাত খোৱাত দিগদাৰ হয় ৰাতিৰে ভাত থৈ দিব লাগে এয়া আমাৰ হৈ গ'ল ৰেডি ইফতাৰৰ কাৰণে আজি এয়া তিয়হ খেজুৰ তৰমুজ আৰু এয়া বগৰী বুট আমি দুজনী মই আৰু মোৰ ৰুমমেট আমি দুয়োটাই ৰাখিছোঁ এতিয়া আমি ইফতাৰ কৰিম এতিয়া আমি দুইজনীয়ে ইফতাৰ কৰিবলৈ বহিছোঁ ইফতাৰ কৰিম আজান দিয়াক ৰখি আছোঁ আৰু আমি অকণমান দোৱা কৰি লওঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল লং ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব বাই